নমস্কাৰ মই কৃষ্ণাংগিনী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টকেটিভ কৃষ্ণাংগিনীৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকে মোক যিদৰে মৰম দি আছে এনেকৈ সদায় মৰম দিব বুলি মই আশাবাদী আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো প্ৰেম এক মিঠা অনুভৱ প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমৰ কোনো সংজ্ঞা নাথাকে প্ৰেমে মানুহক বহু সাহস বহু কষ্ট বহু ত্যাগ বহু সফলতা দিয়ে গতিকে সেই প্ৰেম ইতিবাচক যে হ'ব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি মই আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা এজন মানুহৰ প্ৰেম কাহিনী লৈ আহিছো যিজনৰ কথা আপোনালোকে হয়তো বহুতেই জানে বা বহুতেই নাজানে আজি মই তেওঁৰ বিষয়ে ক'ম তাৰ ভিতৰত মই আৰু এটা কথা ক'ব খুজিছো আপোনালোকে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহলৰ কথা জানে যেতিয়া তাজমহলৰ কথা মনলৈ আহে বা তাজমহল চাবলৈ যায় বা তাজমহল বুলি ক'লে আপোনালোকৰ হয়তো মনলৈ শাহজাহান আৰু মমতাজৰ যে প্ৰেম বিৰহৰ কাহিনী সেই কথাও হয়তো আপোনালোকৰ মনলৈ আহে পিছে আজি মই আপোনালোকক শাহজাহান আৰু মমতাজৰ প্ৰেমৰ কাহিনী ক'ব বিচৰা নাই আজি মই আপোনালোকৰ আগত আন এজন ব্যক্তিৰ প্ৰেমৰ কথাহে ক'ব আহিছো যিজন ব্যক্তিৰ প্ৰেমৰ প্ৰতীক হিচাপে সাহসক লৈ পেলাই তেওঁৰ জীৱনটোৰ সৈতে যুঁজ দিছিল আৰু তেওঁ নিজৰ ভালপোৱা মানুহগৰাকী হেৰুৱাৰ দুখত তেওঁ যি কাৰণে তেওঁ মানুহগৰাকী হেৰুৱালে সেই কাৰণটো বিচাৰি তেওঁ কেনেকৈ বহু মানুহৰ কাৰণে এটা ধুনীয়া ৰাস্তা বনাই দিছিল আৰু তেওঁ নিজৰ বাহিৰেও যে আন 10 জনৰ কথা ভাবিছিল তেনে এজন মানুহৰ কাহিনী লৈ আপোনালোকৰ ওচৰলৈ আহিছো তেওঁ হৈছে মাউণ্টেন মেন ৰূপে খ্যাত দশৰথ মাঝি আহক দেৰি নকৰি তেওঁ কাহিনীটো আৰম্ভ কৰো বিহাৰৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল দশৰথ মাঝিয়ে 1934ত তেওঁৰ জন্ম হৈছিল আৰু তেওঁ যিখন গাঁৱত জন্ম হৈছিল সেই গাঁওখনৰ এটা সৰু সৰু প্ৰয়োজনীয় বস্তু জীৱন ধাৰণৰ বাবে যি সৰু সৰু বস্তু প্ৰয়োজন হয় সেই সকলোবোৰ প্ৰয়োজনীয় বস্তুৰ কাৰণে কিন্তু তেওঁলোকে এটা ডাঙৰ পৰ্বত পাৰ হ'ব লগা হৈছিল যাৰ নাম গেহলুৰ সেই পৰ্বতটো পাৰ হৈ পেলাই তেওঁলোকে স্কুলেই হওক বা হস্পিটেলেই হওক বা নিজৰ খাদ্য বস্তুৱে হওক সকলোবোৰ আনিবৰ কাৰণে সেই পৰ্বতটো পাৰ হ'ব লগা হৈছিল আৰু গেহলুৰ পৰ্বতটো এটা গভীৰ পৰ্বত আছিল আৰু খুব বিৰাট ডাঙৰ পৰ্বত আছিল এই পৰ্বতটো পাৰ হৈ পেলাই মানুহে জীৱন ধাৰণৰ বাবে যি প্ৰয়োজনীয় বস্তু অনা নিয়া তেওঁলোকৰ বহুখিনি সমস্যা আছিল কিয়নো তাত কোনো ধৰণৰ ৰাস্তা নাছিল এটা পৰ্বত পাৰ হৈ পেলাই যোৱাটো বহুত কঠিন কাম আছিল যি কি নহওক দশৰথ মাঝিৰ জন্ম সেই গাঁওখনতে হৈছিল আৰু তেওঁ যেতিয়া অলপ ডাঙৰ হ'ল তাৰ পিছত তেওঁ ধনবাদ নামৰ ঠাইত কয়লা খনিত কাম কৰিবৰ কাৰণে তেওঁ ঘৰৰ পৰা পলাই গুচি গ'ল বহু বছৰ কাম কৰাৰ পাছত তেওঁ ঘৰলৈ মনত পৰিছিল আৰু তেওঁ ঘৰলৈ উভতি আহিছিল জীৱনৰ উচ্চাকাংক্ষাই কেতিয়াবা মানুহৰ সকলো দুখ বেদনাক সমাধি দি পুৱাৰ সূৰুজক স্বাগতম জনাবলৈ হৃদয়ত এপাহ সূৰুজমুখী ফুলৰ জন্ম দিব পাৰে দশৰথ মাঝিৰ জীৱনলৈও এপাহ ফুলৰ সেই সূৰুজমুখী ফুলৰ যেন জন্ম হৈছিল তেওঁ ফাগুনিয়া নামৰ এজনী ছোৱালীৰ সৈতে তেওঁ প্ৰেম হৈছিল আৰু লাহে লাহে এই প্ৰেম তেওঁলোকৰ দীৰ্ঘদিনীয়া হৈছিল আৰু এই প্ৰেম গভীৰ হৈ পৰিছিল আৰু এই প্ৰেমৰ ফলাফল হিচাপে তেওঁলোক বিবাহ পাশত আবদ্ধ হৈছিল তেওঁলোকৰ ধুনীয়াকৈ এখন সংসাৰ আছিল আৰু সেই সংসাৰখন চলি গৈ আছিল দশৰথ মাঝি প্ৰতিদিনেই সেই গেহলুৰ পৰ্বত পাৰ হৈ খেতি বাতিৰ কাম কৰিব গৈছিল কোনোৱে কয় খৰি কাটিব গৈছিল কোনোৱে কয় খেতি বাতি কৰিব গৈছিল আৰু তেওঁ যেতিয়া সেই গেহলুৰ পৰ্বত পাৰ হৈ সেই খেতি কৰিব গৈছিল তেতিয়া তেওঁৰ পত্নী ফাগুনিয়ে তেওঁৰ কাৰণে খোৱাৰ খাদ্য লৈ গৈছিল সেই গেহলুৰ পৰ্বত পাৰ হৈ প্ৰতিদিনৰ দিনা সেইদিনাও এটা দিন আছিল যিদিনা তেওঁৰ পত্নী ফাগুনিয়ে তেওঁলৈ খানা লৈ পেলাই তেওঁক দিবৰ কাৰণে গৈছিল আৰু যেতিয়া তেওঁ গৈ আছিল তেওঁ ভৰিখন পিছলি পেলাই সেই প্ৰকাণ্ড পাহাৰটোত ভৰি পিছলি তেওঁ পৰি গৈছিল আৰু হস্পিটেললৈ সময়ত নিব নোৱাৰাৰ বাবে তেওঁৰ মৃত্যু হৈছিল যেতিয়া তেওঁৰ মৃত্যু হ'ল তেতিয়া তেওঁৰ দশৰথ মাঝিৰ নিজৰ পত্নীক যিহেতু তেওঁ জীয়াই ৰাখিব নোৱাৰিলে তেওঁ ডক্টৰৰ ওচৰলৈ নিব নোৱাৰাৰ কাৰণে তেওঁৰ পত্নী যিহেতু ঢুকাল আৰু তাৰ কাৰণ হিচাপে তেওঁৰ মনলৈ আহিছিল সেই পাহাৰটো যদিহে পাহাৰটো নাথাকিলেহেঁতেন তেওঁ সময়ত ডক্টৰৰ ওচৰলৈ তেওঁক লৈ যাব পাৰিলেহেঁতেন আপুনি জীৱনত যিয়ে নকৰক কিয় নিষ্ঠাৰে কৰক দেখিব সফলতা পাবই দশৰথ মাঝিও যি তেওঁ প্ৰতিজ্ঞা লৈছিল যে যিটো কাৰণে তেওঁৰ পত্নী ঢুকাল যিটো পাহাৰৰ বাবে তেওঁ নিজৰ প্ৰেমক হেৰুৱালে সেই কাৰণেই তেওঁ
সেইদিনাই প্ৰতিজ্ঞা লৈছিল যে তেওঁ এই পাহাৰ ভাঙি তেওঁ এটা ৰাস্তা তৈয়াৰ কৰিব যাতে অন্য এজনী ফাগুনীৰ আকৌ মৃত্যু নহয়। সেই দিনৰ প্ৰতিজ্ঞাৰ পাছৰ পৰাই তেওঁ প্ৰতিদিনে কেৱল এটা হাতুৰি আৰু বটালিৰ সহায়ত তেওঁ সেই ৰাস্তাটো বনাবৰ কাৰণে পাহাৰ ভাঙি এটা ৰাস্তা তৈয়াৰ কৰিবৰ কাৰণে তেওঁ প্ৰতিদিনে ওলাই যায়। जब तक तोड़ेंगे नहीं तब तक छोड़ेंगे बहुत लंबा दंगल चलेगा रे तोर हमारा तैयार है तैयार है। এনেকৈ যেতিয়া তেওঁ প্ৰতিদিনে গৈ গৈ কেইবছৰমান পাৰ হ'ল মানুহে তেওঁক পগলা বুলি ভাবিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ গাঁৱৰ মানুহবোৰে বিভিন্ন কথাৰে তাচ্ছিল্য কৰিলে কিন্তু তেওঁক গুৰুত্ব নিদিলে। প্ৰায় তেওঁ 22 বছৰৰ পাছত তেওঁ এটা ৰাস্তা তৈয়াৰ কৰি দিলে। সেই ইমান ডাঙৰ প্ৰকাণ্ড পাহাৰ তেওঁ ভাঙি এটা ৰাস্তা তৈয়াৰ কৰিলে। ভাবকচোন তেওঁ নিজৰ প্ৰেম আৰু ভালপোৱাৰ বাবে তেওঁ কিমান ডাঙৰ এটা কাম কৰিলে। আমি এটা কাম কিমান দিন কৰিব পাৰোঁ? খুব বেছি নোৱাৰোঁ ন? আমি এবছৰ দুবছৰ আমি একেটা কাম প্ৰায় কৰিলে আমি আমনি পাওঁ, একেটা কাম কৰি আমি ভাল নাপাওঁ। কিন্তু সেই মানুহজনে নিজৰ প্ৰেমৰ কাৰণে নিজৰ ভালপোৱা মানুহগৰাকীৰ প্ৰতি থকা তেওঁৰ যি প্ৰেম ভালপোৱা তাৰ বাবে তেওঁ পুৰা প্ৰায় 22টা বছৰ তেওঁ একেটা কাম কৰিছিল। তেওঁৰ জীৱনত ইমান বেছি কষ্ট কৰিলে তেওঁ সেই 22টা বছৰৰ যি জাৰ্ণি পতককে শেষ হোৱা নাছিলে। বিভিন্ন ঘাত প্ৰতিঘাত মানুহৰ কথা তাৰ ভিতৰত বিভিন্ন ধৰণৰ তেওঁ সমস্যা আহিছিল। প্ৰত্যেকটো সমস্যা তেওঁ সন্মুখীন হৈ তেওঁ 22টা বছৰৰ পাছত তেওঁ নিজে হাতুৰি আৰু বটালিৰ সহায়ত তেওঁ এটা ৰাস্তা তৈয়াৰ কৰিছিল। 55 কিলোমিটাৰ পথ এটা তেওঁ 15 কিলোমিটাৰলৈ পৰিণত কৰিছিল। তেওঁ তাতে ক্ষান্ত নাথাকি গাঁৱৰ ৰাস্তাটো তেওঁ মুখ্য ৰাস্তাৰ সৈতে সংযোগ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ গাঁৱৰ যিবোৰ সমস্যা আছিলে বিজুলী বাতিৰ সমস্যাই হওক বা আন সমস্যাসমূহ তেওঁ চৰকাৰক জনাবৰ কাৰণে তেওঁ দিল্লীলৈ যাবলৈ থিৰাং কৰিলে আৰু তেওঁ গেহলুৰৰ পৰা দিল্লীলৈ তেওঁৰ ওচৰত যিহেতু পইচা নাছিলে সেয়েহে তেওঁ খোজকাঢ়ি গৈছিল। কিন্তু তেওঁ তাত যোৱাৰ পাছত তেওঁ কোনেও দিল্লীত গুৰুত্ব নিদিলে। সেয়েহে তেওঁ এইবাৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ কথা ভাবি তেওঁ সেই সময়ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ থিৰাং কৰিলে আৰু তেওঁলৈ বুলি বাট বুলিলে। তেওঁ মুখ্যমন্ত্ৰী জনতাৰ দৰবাৰত উপস্থিত হৈ তেওঁ সমস্যাসমূহৰ বিষয়ে যেতিয়া কয় তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ আসন এৰি তেওঁক বহিবলৈ দিয়ে আৰু তেওঁক এটা চৰকাৰী ভৱন থাকিবৰ কাৰণেও দিয়ে। কিন্তু যিটো ভৱন তেওঁ নিজেই নাথাকি তেওঁ নিজে ভঙা জুপুৰিত থাকি তেওঁ সেইটো গাঁৱৰ হস্পিটেলৰ কাৰণে দান কৰে। দশৰথ মাঝিৰ ত্যাগ আৰু কষ্টৰ কথা সঁচাকৈ প্ৰশংসা নকৰি নোৱাৰি। भगवान के भरोसे मत बैठिए, का पता भगवान हमरे भरोसे बैठा। তেওঁৰ অসাধাৰণ কামৰ বাবে তেওঁক মাউণ্টেইন মেন ৰূপে জনা যায় আৰু বিহাৰ চৰকাৰে 2006 চনত পদ্মশ্ৰী সন্মানৰ বাবে তেওঁৰ নামটো প্ৰস্তাৱ কৰিছিল। যি কি নহওক তেওঁৰ যি কষ্ট যি ত্যাগ সঁচাকৈ আদৰ্শ প্ৰশংসনীয়। আপোনালোকক মই এটা কথা কওঁ যে আপোনালোকৰ জীৱনত যি প্ৰেম হয় বা হৈছিল বা হৈ আছে এই প্ৰেমক আপোনালোকে সৃষ্টিৰ আধাৰ হিচাপে লওক। ধ্বংসৰ গৰাহলৈ এই প্ৰেমক লৈ নাযাব। প্ৰেম সদায় ইতিবাচক হৈ ৰওক তাৰে কামনাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে আপোনালোকে অনাগত দিনত এনেকৈ ভিডিঅ' চাব বিচাৰে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহ'লে কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। तो अपना अखबार काहे नहीं छाप देते? अखबार निकालना इतना आसान काम है क्या? पहाड़ थोड़े से भी मुश्किल है का